চাওক এটা ভয়ংকৰ দৃশ্য, ব্ৰহ্মপুত্ৰৰ ওপৰেৰে পাৰ হৈ যোৱা ৰ'পৱেত যাত্ৰী কঢ়িয়াই নিয়া এই ৰঙা বাকচটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। বাকচটোৰ ভিতৰত 20 গৰাকীৰো অধিক যাত্ৰী এই বিশাল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আবদ্ধ হৈ আছে। এই যাত্ৰীসকলক উদ্ধাৰ কৰিবৰ বাবে তাৎক্ষণিকভাৱে এই ৰেস্কিউ বাকচ, যিটো পিঞ্জৰা সদৃশ এই ৰেস্কিউ বাকচটো তাৎক্ষণিকভাৱে যাত্ৰী কঢ়িয়াই নিয়া ৰঙা বাকচটোৰ ওচৰলৈ পঠিয়াই দিয়া হৈছে। এয়া চাওক, এইটো পিঞ্জৰা সদৃশ এইটো ৰেস্কিউ বাকচ। এই বাকচটো যিসকল যাত্ৰী আছে তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে ৰঙা বক্সটোৰ ওচৰলৈ গতি কৰিছে। শ্বাসৰুদ্ধকাৰী এক উদ্ধাৰ অভিযান। এই উদ্ধাৰ অভিযানৰ জৰিয়তে বাকচটোত আবদ্ধ হৈ থকা 20 গৰাকীৰো অধিক যাত্ৰীক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা হৈছে। দেখা যাওক এই অভিযান কিমান সফল হয়। যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰিব পৰা যাব নে নাযাব। এই বাকচটোত যোৱা উদ্ধাৰকাৰী দলে আবদ্ধ হৈ থকা 20 জনৰো অধিক যাত্ৰীক উদ্ধাৰ কৰাৰ বাবে সম্পূৰ্ণ চেষ্টা চলাই থকা দেখা গৈছে। এই বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰত এই বাকচটোত 20 গৰাকী যাত্ৰী আবদ্ধ হৈ আছে আৰু সামান্য ভুল হ'লেই ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব পাৰে। উদ্ধাৰকাৰী দলৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা চলাই থকা হৈছে যাতে সুকলমে এই যাত্ৰীসকলক উদ্ধাৰ কৰিব পৰা যায়। তো উদ্ধাৰ কাৰ্য চলাবলৈ যোৱা এই পিঞ্জৰা সদৃশ বাকচটো যাত্ৰী থকা ৰঙা বাকচটোৰ লগত সংযোগ কৰি দিয়া হৈছে আৰু যিটো যাত্ৰী কঢ়িয়াই নিয়া বাকচ তাৰ যিখন দুৱাৰ, সেই দুৱাৰখন খুলি তাৰ পৰা হয়তো যাত্ৰীসকলক এই পিঞ্জৰা সদৃশ ৰেস্কিউ কৰিব যোৱা বাকচটোত হয় এজন এজনকৈ যাত্ৰীসকলক এই ৰেস্কিউ কৰিবলৈ যোৱা বক্সটোত স্থানান্তৰ কৰা হৈছে আৰু ইয়াৰ পৰাই যাত্ৰীসকলক সুকলমে পাৰলৈ লৈ অনা হ'ব। এজন এজনকৈ যাত্ৰীসকলক ৰেস্কিউ বক্সত ভৰাই থকা এয়া চাওক, এতিয়া ৰেস্কিউ বক্সটো যাত্ৰীসকলক লৈ পুনৰ পাৰলৈ উভতি আহিবলৈ সাজু হৈছে। ৰেস্কিউ বক্সটো পাৰলৈ আহিবলৈ সাজু হৈছে। ইয়াত দেখিবলৈ পোৱা গৈছে কিছু সংখ্যক যাত্ৰীক লৈ ৰেস্কিউ বক্সটো পাৰলৈ আহি আছে, কিন্তু সকলো যাত্ৰীক একলগত ৰেস্কিউ বক্সটোৰ জৰিয়তে উদ্ধাৰ কৰিব পৰা যোৱা নাই। এতিয়াও ৰঙা বক্সটোত কিছু সংখ্যক যাত্ৰী আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু সেই বক্সটোত যিগৰাকী পৰিচালক, বক্সটোত যিগৰাকী ব্যক্তি আছে তেওঁলোকে সুৰক্ষা প্ৰদান কৰি আছে আৰু এই ৰেস্কিউ বক্সটো পাৰলৈ আহি থকা দেখিবলৈ পোৱা গৈছে। কিছু সংখ্যক যাত্ৰীক কঢ়িয়াই ৰেস্কিউ বক্সটো পাৰলৈ আহি আছে আৰু আনটো বক্সত পৰিচালকগৰাকীয়ে বক্সটোত থকা আন যাত্ৰীসকলক সুৰক্ষা প্ৰদান কৰি আছে। এয়া চাওক, যিসকল ব্যক্তিক ৰেস্কিউ কৰা হ'ল তেওঁলোক পাৰলৈ লৈ অনা হৈছে আৰু তেওঁলোকক সম্পূৰ্ণ সুৰক্ষিতভাৱে ৰেস্কিউ কৰি পাৰলৈ লৈ আনিবলৈ সক্ষম হৈছে। তো বক্সটোৰ ভিতৰত কেইবাগৰাকীও যাত্ৰী পাৰলৈ সুকলমে উভতাই অনা হৈছে। এতিয়া আহোঁ মূল কথালৈ। আচলতে এইটো কোনো ধৰণৰ দুৰ্ঘটনা নহয়, কাৰণ এয়া ৰ'পৱেৰ দ্বাৰা কৰা হৈছে এটা মক ড্ৰিল। দুৰ্ঘটনা সংঘটিত হ'লে নাইবা এনেদৰে নদীৰ মাজত যদিহে ৰ'পৱেৰ যাত্ৰী কঢ়িয়াই নিয়া বাকচটো আবদ্ধ হৈ পৰে, তেন্তে তেওঁলোকক কিদৰে উদ্ধাৰ কৰিব পৰা যাব তাক লৈ ৰ'পৱে কৰ্তৃপক্ষই এই মক ড্ৰিলটো কৰিছে। ৰ'পৱে সেৱা 12 ডিচেম্বৰলৈ বন্ধ হৈ আছে আৰু এই সময়ছোৱাত এই মক ড্ৰিলটো কৰা হৈছে। এই মক ড্ৰিলটোৰ জৰিয়তে যাত্ৰীসকলক সুৰক্ষা নিশ্চিত কৰা হ'ব। যাত্ৰীসকলক সকলো ধৰণৰ সুৰক্ষা আৰু সকলো সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই মক ড্ৰিলটো কৰা হয়। এই ৰ'পৱে সেৱা সম্পূৰ্ণ সুৰক্ষিত বুলি কৰ্তৃপক্ষসকলে জানিবলৈ দিছিল, গতিকে ইয়াত কোনো ধৰণৰ ভয় খাবলগীয়া কথা নাই। সকলোৱে এই ৰ'পৱেৰ জৰিয়তে সম্পূৰ্ণ সুৰক্ষিতভাৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়াত কৰিবলৈ সক্ষম হ'ব। তো এইটো এটা সাধাৰণ মক ড্ৰিল। এই মক ড্ৰিলটোৰ জৰিয়তে ৰ'পৱে কৰ্তৃপক্ষই তেওঁলোকৰ যে এই ব্যৱস্থাটো সম্পূৰ্ণ সুৰক্ষিত তাক পুনৰবাৰ প্ৰমাণ কৰিবলৈ ৰাইজৰ আগত চেষ্টা কৰিছে। এতিয়া এই ৰেস্কিউ বক্সটো পুনৰ গৈছে যাতে আনসকল যি যাত্ৰী তেওঁলোকক সুকলমে উদ্ধাৰ কৰি আনিব পাৰে। তো
এইটো আছিল আজি ৰ'পৱে কৰ্তৃপক্ষৰ ফালৰ পৰা কৰা এটা মক ড্ৰিল। কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা নাছিল বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ কাৰিকৰী বিজুতি সংঘটিত হোৱা নাছিল, যাৰ দ্বাৰা ৰ'পৱেৰ এই যাত্ৰী কঢ়িয়াই নিয়া বক্স নদীৰ মাজত আবদ্ধ হৈ পৰিবলগীয়া অৱস্থা সৃষ্টি হয়। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে, এটা সাধাৰণ ভিডিঅ'। আপোনালোকে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।